নমস্কাৰ নমস্কাৰ তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় প্ৰথমে আমি পৰিচয়টো জানি লওঁ তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম খ্যাতিৰাজ কটকী খ্যাতিৰাজ কটকী খ্যাতিৰাজ স্কুল যোৱা নে যাওঁ যোৱা তুমি কোন শ্ৰেণীত পঢ়িছা অংকুৰ শ্ৰেণী তোমাৰ বিদ্যালয়খনৰ নামটো কি চুকাফা আদৰ্শ জাতীয় বিদ্যালয় খ্যাতিৰাজে কোৱাচোন তুমি কি কৰি ভাল পোৱা কবিতা আবৃত্তি কৰি ভাল পাওঁ খেলি ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ ছবি আঁকি ভাল পাওঁ খুব ভাল কথা তুমি কবিতা আবৃত্তি কৰা প্ৰথমতে আমি তোমাৰ পৰা এটা কবিতা শুনি লওঁ নেকি এটা কবিতা আবৃত্তি কৰি শুনাই দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰী খ্যাতিৰাজ কটকী মই এটি কবিতা আবৃত্তি কৰিম কবিতাৰ শিৰোনাম কল 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 নিজৰ ৰাতিবই হিলাই হৃদয় ফালি ভয়ামলয় জোৰ 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 বৈছে মলয় শুনিলে গগন জুৰি দিগন্তলয় টিহ 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 শিঙীয়া পেপাৰ সুমধুৰ ৰাউতৰ ঘৰা সুৰ ধিন ধিন টক টক টকা ঢোল মাত বাজে কাহ তালপাত বহাগী বিহুৰ দূৰ 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 সৰু গাঁওখন দূৰণিৰ পৰা দেখো বৰ বিতুপন ধন্যবাদ বাহ ইমান ধুনীয়া কবিতা এইটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা হয়নে হয় তেখেতে লিখা কবিতা হৈছিলে দেই তাৰপাছত এতিয়া কোৱাচোন এফালে চাই থাকা তোমাৰ ঘৰত আৰু কোন কোন আছে চবেই আছে চব মানে কোন কোন আকৌ আইতা ধুন্দা দেউতা মা আৰু তুমি তোমাক কোনে বেছিকে মৰম কৰে চবেই মৰম কৰে খুব ভাল কথা তোমাৰ পৰা এটা আমি কবিতা শুনিলো এইবাৰ তুমি আৰু কি কৰি শুনাবা আমাক আকৌ কবিতা আবৃত্তি কৰিবা ঠিক আছে আৰু এটা কবিতা শুনি লওঁ কোনটো কবিতা আবৃত্তি কৰিবা বগলী চৰাই ঠিক আছে বগলী চৰাই আবৃত্তি কৰি শুনাই দিয়া নমস্কাৰ ইমান নকলেও হ'ব কৈ যোৱা বগলী চৰাই উৰি যায় ঘৰলৈ বুলি গান গাই গাই আজি আকাশত কতো একো নাই মাথো নেজা বগলী চৰাই নীল আকাশেদি গান গাই গাই ঘৰলৈ বুলি উৰি গুচি যায় 1 2 3 1 2 3 বগলীৰ ঘৰবোৰ আছে বাৰু কেনি সৌমিন্তিহঁতৰ বাহনি দৰাই দেখিছানে নাই ইয়াৰ পৰা বগলী চৰাই তালৈ যায় বাহনিতে বহি বহি ৰাতিটো কটাই ধন্যবাদ এইটো এটা ভংগীমা গীত হয় নাই তুমি অংগী ভংগী কৰি দেখুৱালা ভংগীমা গীত এটি খুব সুন্দৰ তাৰপাছত এতিয়া কবিতা শুনিলো এটা ভংগীমা গীত শুনিলো তুমি কোৱাচোন ফুৰি ভাল পোৱা নে ফুৰি ভাল পোৱা তুমি এতিয়া একেবাৰে শেষত কলৈ গৈছিলা ফুৰিবলৈ লংডিঙত কি দেখিলা আৰু ইয়াতকৈ ভাল লগা বস্তু কি দেখিলা পাহাৰ দেখিলা আৰু গছ থকা বান্দৰ আৰু ৱাটাৰফল দেখিলা লংডিঙৰ আটাইতকৈ ভাল লগা বস্তুৱে হৈছে ৱাটাৰফল হয় নাই তুমি ৱাটাৰফল যদি ভোক লাগিছিলে কবা হিলখিনি যে থাকে সিহঁতে মই খাই আছিলো কিন্তু ৰ'দ দি দিলে খোৱাটো তোমাৰ অশান্তি হৈ গ'ল ন ঠিক আছে বাৰু তুমি পূজা চাই ভাল পোৱা নে নোপোৱা পূজা চাই ভাল পোৱা তোমাক যদি কওঁ মই পূজাৰ লগত মিল থকা কিবা কবিতা বা গীত এটি শুনোৱা তুমি পাৰিবানে পাৰিবা শুনাই দিয়াচোন
অকল কৈ গ'লেই হৈ যাব নামটোকে কৈ যোৱা তোমাৰ নাম নকলেও হ'ব নমস্কাৰ আবৃত্তি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম পূজাৰ বজাৰ বাহ 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 পূজাৰ বজাৰ ভাল লাগে শুনি মাত পুতলা পেপাৰ হাতী আছে কাটি হৈ দোকানতে পৰি ৰজা ৰাণী দোকানী ভৰি দেৱাগৰি ৰঙা নীলা সেউজীয়া উৰিছে বেলুন ভেপন লাগি চালে বয় নাকেৰে হেঙুন বিধে বিধে পিষ্টল আৰু আছে গাড়ী লজেষ্ট ফিটিন আছে শাৰী শাৰী মুখা মুখা কৰে বিবিধ মিঠাই পাৰিবানে যাব এৰি একো কানা খাই ধন্যবাদ বাহ পূজাৰ বজাৰ বিধে বিধে পিষ্টল ওলাই মিঠাই ওলাই গাড়ী ওলাই হয় নাই মিঠাইৰে জেলেপি বহুত ধৰণ আছে পূজা বুলিলে জেলেপি আৰু আগত আমি গৈছিলো তুমি কি খাই ভাল পোৱা কেমেৰাৰ ফালে চাই কোৱা তুমি কি খাই ভাল পোৱা মিঠাই দৈ খাই বেয়া পাওঁ দৈ খাই বেয়া পোৱা আৰু ৰসগোল্লা খাই ভাল পাওঁ চিংৰা খাই ভাল পাওঁ চিপছ খাই ভাল পাওঁ ঠিক আছে বাৰু তুমি খাই বহুত ভাল পোৱা গম পাইছো মই গম পাইছো তুমি বোলে বহুত ডাঙৰ ডাঙৰ কবিতাও আবৃত্তি কৰিব পাৰা তোমাক যদি এটি কওঁ মই এটা ধুনীয়া কবিতা অকণমান আবৃত্তি কৰি দিয়া কোনটো কৰিবা কৈ দিয়া কোনটো কবিতা পাৰিবা পোহৰতকৈ আন্ধাৰ ভাল পাৰিবা এইটো ঠিক আছে অকণমান গাই দিয়া আবৃত্তি কৰি দিয়া অকল আবৃত্তি কৰি আবৃত্তি কৰি দিয়া নমস্কাৰ হ'ব পোহৰতকৈ আন্ধাৰ ভাল কবি হেম বৰুৱা সময়ৰ বলুকা ৰাখিত পদচিহ্ন ৰখাৰ উন্মাদ বাসনা আমাৰ নাই আমি বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফচিল হেৰা শকুন্তলা তোমাৰ চকুৰ হেৰাল পাহিত দুষ্মন্তৰ সমাৰ কোৰিয়াত জৰাখণ্ডৰ কংকাল এছিয়াৰ আকাশত আঘুৰি মই সগুণৰ চাপ হেম বৰুৱাৰ ইমান ধুনীয়া এটা কবিতা আবৃত্তি কৰি দিলা এইটো কবিতা কোনে শিকাইছিলে তোমাক মায়ে শিকাইছিলে হ'ব বাৰু তুমি কবিতা শুনালা গান শুনালা ভংগীমা গীত কৰি শুনালা হয় নাই আৰু কিবা শুনাব পাৰিবা আৰু মনত পেলাব লাগিব ন ঠিক আছে বাৰু তোমাৰ কবিতা গান আমি পাছত আকৌ শুনিম তোমাক আকৌ লগ পাম আমি এতিয়া পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছো আগন্তুক পূজাৰ আগতীয়াকৈ শুভেচ্ছা জনাইছো পূজা চাবলৈ যাবা আজিলৈ আৰু ইয়াত পইচা দিয়া পইচা দিবা নহয় আমাৰ ঘৰত দেউতাৰ ওচৰত পইচা আছে মোক দেউতাই পইচা খুজিছো কিন্তু নিদিয়ে সৰু ল'ৰাক পইচা নিদিয়ে হ'ব তেন্তে আজিলৈ আমি ডাঙৰক দিয়ে আজিলৈ আমি ধন্যবাদ জনাইছো সকলোকে ধন্যবাদ